জয় জুবিন দা। হয়, আমি এতিয়া বৰ্তমান শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী বা ইমানতে স্থগিত ৰাখিছোঁ। পিছত যিসকলে আহে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাবলৈ পাৰিব। এতিয়া আমি আমাৰ আজি দ্বাদশ দিনত যি নাম প্ৰসংগ ৰাখিছিলোঁ আদ্য শ্ৰাদ্ধৰ কাৰণে, তাৰ বাবে আমি যিসকলৰ ভকত বৈষ্ণৱক মাতিছিলোঁ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে আমি সকলোৱে একত্ৰিত হৈ নামসিংহৰ ভাগত আমি অংশগ্ৰহণ কৰি যাতে আজি এই নাম প্ৰসংগা সুচাৰুৰূপে হৈ যায় তাৰ কামনা কৰি সকলোকে আমি নামসিংহ ভাগত আমি অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু ময়ো আহিছোঁ, আহক সকলোৱে আমি নামসিংহ ভাগত আমি অংশগ্ৰহণ কৰোঁ।
নমস্কাৰ, জয় জুবিন দা। আজি আমাৰ আদ্য শ্ৰাদ্ধ যি নাম প্ৰসংগৰ অলপ আগত আমাৰ সমাপ্তি ঘটি গৈছে। এতিয়া আমাৰ প্ৰসাদ বিতৰণ কাৰ্যসূচী বিভাগ হ'ব। প্ৰসাদ বিতৰণৰ বাবে মেধি বাপসকল আগবাঢ়ি গৈছে। তাৰ ওচৰতে আমি তাৰ আগতে আমি মোৰ সহপাঠী পাপু দাসক দুআষাৰমান ক'বলৈ মই মাইক্ৰফোনটো আগবঢ়াই। প্ৰথমতে জয় জুবিন দা। আজি আমাৰ গান্ধীবাৰীৰ যিখিনি যুৱ মঞ্চ আছিল, যুৱ মঞ্চৰ লগতে যিখিনি আমাৰ জুবিন দা অনুৰাগী, আমাৰ গান্ধীবাৰী অঞ্চলৰ যিমানখিনি অকল গান্ধীবাৰী অঞ্চল বুলিয়ে নহয়, আমাৰ এই গোটেই অঞ্চলৰ যিখিনি যুৱ চাম আছিল, যুৱ চামখিনি লগ লাগি আজি জুবিন দা শেষ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছে। আৰু তাতে আমাৰ গোটেই যুৱ চামটোৰ মনত জুবিন দাৰ বহুতখিনি প্ৰভাৱ পেলাই থৈ গৈছে। সেই প্ৰভাৱবিলাক হ'ল এনেকুৱা, আজি জুবিন দাৰ কাৰণে আপোনালোকে দেখিব পাইছে যে গোটেই সমাজখনত বিভিন্ন জাতি জনজাতি সকলো একেলগে বহি এষাৰ ঈশ্বৰৰ নাম লৈছে, যিষাৰ বৈকুণ্ঠৰ নাম ভাগ ইয়াত লৈছে। শংকৰদেৱৰ পিছতে নাম ল'বলৈ গ'লে হয়তো চাগে আমি জুবিন দাকে নাম ল'ব লাগিব, মানে শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল আৰু আমাৰ জুবিন দাই মানৱ ধৰ্ম প্ৰচাৰ কৰিলে। সেইটো আমি ভালকৈ জানো যে জুবিন দাৰ কোনো জাতি ধৰ্ম কাৰো লগত বাদ দিয়ে ভেদ ৰখা নাছিল। সকলো জাতি ধৰ্ম এক হৈ থকাটোকে জুবিন দাই প্ৰাৰ্থনা কৰিছিল। আজি আমিও সেই মৰ্মে জুবিন দাৰ কথা মৰ্মে, জুবিন দাৰ যিবিলাক আশা মৰ্মে আজিও আমি এই অনুষ্ঠানত গোটেইখিনি আমি জাতি জনজাতি সকলো মিলি আছো। ইয়াতে পুৰুষ ডেকা বামুণ সকলোবিলাক চব মিলি একেলগে কৰি আছো। ইয়াত কোনো বামুণীয়া নাই, ইয়াত কোনো হৰিধনীয়া নাই, ইয়াত কোনো আৰু কিছুমান আমাৰ অসমীয়া বা আমাৰ হিন্দু জাতিত যিখিনি আছে সেই আজি কোনো বাদ বিচাৰ নকৰাকে একেলগে বহি সকলোৱে এটা জুবিন দাৰ শ্ৰদ্ধাঞ্জলি, জুবিন দাৰ আত্মাই যেন চিৰ শান্তি পাওক, জুবিন দা আমাৰ মাজলৈ আকৌ এবাৰ যিকোনো মানৱ ৰূপত ঘূৰি আহক। আৰু জুবিন দাই এষাৰ কথাই কৈছিল যে আই লাভ পিপল। জুবিন দাই সদায় মানুহক ভাল পাইছিল, কোনো জাতি ধৰ্মৰ প্ৰতি জুবিন দাৰ কোনো বেলেগ দৃষ্টিভংগী নাছিল। জুবিন দাৰ এটা কৈছে মই মানুহে ভাল পাওঁ। জুবিন দাৰ শেষ শ্ৰদ্ধাঞ্জলি আজি আমাৰো বেয়া লাগে। আমিও এজন আমি সৰু মানুহ, আমিনো কি কৰিম। এইদৰে আজি জুবিন দাৰ কাৰণে আমি ভগৱানৰ ওচৰত বৈকুণ্ঠৰ নাম ফাঁকি দিয়ে আমি জুবিন দাৰ আত্মাৰ চিৰ শান্তিৰ বাবে আমি চবেই একেলগে প্ৰাৰ্থনা কৰিছোঁ। তাকে বৰ বেছি একো ক'বলগীয়া নাই। জুবিন দাৰ কথা কৈ থাকিলে হয়তো চাগে উৰকে নপৰিব, কৈয়ে থাকিব লাগিব, তাৰপিছতো শেষ নহ'ব। কিন্তু ভগৱানো হয়, তেওঁ মানুহ হিচাপতো তেওঁ যিটো মানুহৰ ৰূপ লৈ পেলাই পৃথিৱীলৈ আহিছিল, সেই মানুহৰ জীৱনটো তেওঁ সাৰ্থক কৰি থৈ গ'ল। আৰু আজি জুবিন দাৰ কাৰণে আমি সকলো আমাৰ গোটেই গান্ধীবাৰী ৰাইজ লগ লাগি কৃষ্ণ জুবিন দাৰ আত্মাই চিৰ শান্তি পাওঁ, সেইবাবে আমি যথেষ্ট কৰিলোঁ। জয় জুবিন দা, কৃষ্ণ।